নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰথমে মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰো যে যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ৰেচিপিৰ আপডেটবিলাক আপোনালোকে পাই থাকে আৰু ইয়াৰ লগতে লাইক আৰু কমেন্ট কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা স্পেচিয়েল মাছৰ ৰেচিপি খৰিয়হৰ সৈতে ৰন্ধা খৰিয়া মাছৰ জুতি। আহকচোন চাওঁ এটি খৰিয়া মাছ সৰিয়হৰ সৈতে মই কেনেদৰে ৰান্ধিছো। ইয়াৰ বাবে মই 3 টুকুৰা মাছ লৈছো খৰিয়া মাছ আৰু মাছ কেইটুকুৰাত মই প্ৰায় 1 চামুচৰ 4/4 এভাগ নিমখ দিলো আৰু 1 চামুচৰ 4/4 এভাগ হালধি দিছো আৰু মাছ কেইটুকুৰাত মই নিমখ আৰু হালধি এতিয়া ভালদৰে সানি লৈছো। এতিয়া এখন কেৰাহী লৈছো আৰু কেৰাহীত 3 পৰা 4 চামুচ মিঠাতেল মই দি লৈছো আৰু এই তেলতে এতিয়া মই মাছ কেইটুকুৰা ফ্ৰাই কৰি লম। এতিয়া তেল গৰম হলত মই মাছ কেইটুকুৰা দি দিছো কেৰাহীত আৰু ইয়াক ভালদৰে এতিয়া মই ফ্ৰাই কৰি লম। বন্ধুসকল আপোনালোকে খৰিয়া বা চিতল মাছ কেনেদৰে ৰান্ধি খায় বাৰু? টেঙা জোল খায় নে সৰিয়হৰ লগত বনাই খায়? মই পাছে টেঙা জোলতকৈ সৰিয়হৰ লগত বনাই খাই বেছি ভাল পাওঁ। আপোনালোকে কেনেদৰে খায় মোক কমেন্ট কৰি জনাবচোন। আৰু এয়া মাছ প্ৰায় ফ্ৰাই হৈ গৈছে, গতিকে মই মাছ কেইটুকুৰা এখন প্লেটলৈ কাঢ়ি ললো আৰু এইখিনি তেলতে মই এতিয়া মাছৰ আঞ্জাখন বনাম। ইয়াতে মই এতিয়া লং 2টা, ইলাচি 2টা আৰু ডালচেনিৰ টুকুৰা 2টা তেলত প্ৰথমতে অলপ সময় ভাজি লৈছো। এতিয়া মই 3 পৰা 4 চামুচ আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট লৈছো আৰু সেইখিনি মই এতিয়া তেলত দি লৈছো আৰু গোটেইখিনি মই এতিয়া ভালদৰে অলপ সময় ভাজি ল'ম। যিহেতু খৰিয়া বা চিতল মাছত খুব কাঁইট থাকে, গতিকে যদি আমি ইয়াক সৰিয়হৰ সৈতে ৰান্ধো তেতিয়া সৰিয়হে মাছটো অলপ কোমলাই পেলাই আৰু খাবলৈ বেছি ভাল লাগে। এনেদৰে প্ৰায় 2 মিনিটমান ভাজি থকাৰ পাছত মই এটা বিলাহী মিক্সিত পিচি টমেটো পিউৰি বনাই লৈছিলোঁ, সেইখিনি মই এতিয়া তেলত দি দিছোঁ আৰু গোটেইখিনি মই এতিয়া ভালদৰে মিহলি কৰি অলপ সময় ভাজি ল'ম। আৰু এয়া বিলাহী আৰু পিঁয়াজ, আদা নহৰু পেষ্টখিনি প্ৰায় ভজা হৈ গৈছে, গতিকে মই এতিয়া ইয়াত 2 চামুচ সৰিয়হ অলপ সময় পানীত তিয়াই মিক্সিত পিচি লৈছিলোঁ আৰু সেইখিনি মই এতিয়া ইয়াতে দি দিলোঁ আৰু ইয়াৰ লগতে মই আধা চামুচ নিমখ দিছোঁ, কাৰণ নিমখ মাছ ভাজোতে দিয়াই আছে, গতিকে আধা চামুচ নিমখ আৰু আধা চামুচ হালধি দিলোঁ আৰু গোটেইখিনি এতিয়া মই ভালদৰে মিহলি কৰি লৈছোঁ। এতিয়া মই 1 চামুচ চেনি দিছোঁ, ইয়াত অকণমান মিঠা সোৱাদ এটা আহিলে ভাল লাগে, গতিকে 1 চামুচ চেনি দিলোঁ আৰু গোটেইখিনি মই এতিয়া ভালদৰে মিহলি কৰি লৈছোঁ। এতিয়া ইয়াতে মই 1 চামুচমান মিট মছলা দিছোঁ, অকণমান গোন্ধটো ভাল আহে মিট মছলা দিলে, সেইবাবে মিট মছলা অকণমান দিলোঁ। আপোনালোকে জিৰা পাউডাৰ বা গৰম মছলা এনেকুৱাও দিব পাৰে মিট মছলাৰ পৰিৱৰ্তে। আৰু এতিয়া মই ইয়াতে 1 কাপ পানী মিহলি কৰি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই ভাজি থোৱা মাছ কেইটুকুৰা ইয়াত যোগ কৰি দিছোঁ আৰু ভালদৰে অলপ সময় মিহলি কৰি ল'লোঁ। আৰু এতিয়া মই ইয়াক ঢাকি 2 মিনিটৰ বাবে কম জুইত সিজিবলৈ দিছোঁ আৰু 2 মিনিটৰ পাছত ঢাকোন গুচাই অকণমান লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াত অকণমান মান ধনিয়াৰ পাত মিহিকৈ কুটি দি দিছোঁ। মান ধনিয়াৰ পাত দিলে মাছৰ আঞ্জাখনত খুব ধুনীয়া গোন্ধ এটা আহে, খাই খুব ভাল লাগে, সেইবাবে মই অলপ মান ধনিয়াৰ পাত দিলোঁ আৰু ইয়াৰ গোন্ধটো ভালদৰে আহিবৰ বাবে মই ইয়াক ঢাকি পুনৰ 2 মিনিট সিজিবলৈ দিছোঁ কম জুইত। আৰু 2 মিনিটৰ পাছত এয়া আমাৰ মাছৰ আঞ্জাখন প্ৰায় ৰেডি হৈ গৈছে
আৰু মই এয়া গেছৰ চুইচটো বন্ধ কৰি দিলোঁ আৰু এয়া আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল চাওকচোন কিমান ধুনীয়া লাগিছে খাবলৈ মন গৈছেনে বাৰু এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে মোক জনাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ইয়াৰ লগতে যদি আপুনি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ৰেচিপিৰ আপডেটবিলাক আপোনালোকে পাই থাকে আৰু ইয়াৰ লগতে মোৰ ভিডিঅ'টো বন্ধুবৰ্গ তথা পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন ইট হেল্ডি এণ্ড ষ্টে ছেফ থেংক ইউ বাই বাই